স্বাগতম জনাইছোঁ দৰঙীয়া প্ৰাঞ্জিত ফাৰ্ম টিপছলৈ। আজি মোৰ এইজনী লাষ্ট ফ্লেগ হয়। এইজনী আজি পোৱালি দিব চাগে। কচাই পেলাই শুই আছে পুৰা। কি হয় নাজানো, ভগৱানে ভালে ভালে তাইকে ৰিলিজ কৰিলে হয় আৰু পোৱালি দিব। মই পোৱালি দিয়া সময়ত পোৱালি ল'ব লগা যতন কেনেধৰণে সাৱধানতা ল'ব লাগে মই আপোনালোকক মোৰ অভিজ্ঞতাৰ ফালৰ পৰা দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, স্কিপ নকৰাকৈ। এয়া শুই আছে পুৰা। আৰু এটা কথা আপোনালোকে, মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা এটা কথা কৈ দিওঁ, যেতিয়া পোৱালি দিব, পোৱালি দিয়াৰ আগত সদায় নিপুলচেৰে গাখীৰ ওলায়। এয়া গাখীৰ টানিছোঁ মই, টানিছোঁ, গাখীৰ ওলাইছে অলপ অলপ গাখীৰ ওলাই। নিপুলচ টানি চালে গম পাব, তেতিয়া গম পাব আৰু মানে 12 ঘণ্টাৰ ভিতৰত পোৱালি দিব। এতিয়া মানে আজি পোৱালি দিব, এতিয়া কেতিয়া দিয়ে গম নাপাওঁ আৰু শুই গৈছে পুৰা। পোৱালি দিব যেন লাগিছে আৰু সেনেকৈ আপোনালোকে টানি চাব গাখীৰ। তেতিয়া যদি গাখীৰ ওলায় তেতিয়াহ'লে মানে আপোনাৰ 12 ঘণ্টাৰ ভিতৰত পোৱালি দিব। আৰু যদি গাখীৰ নোলায় তেতিয়াহ'লে টেনশ্যন ল'ব নালাগে। আপোনালোকৰ গাহৰিজনীয়ে মানে 24 ঘণ্টাৰ ভিতৰত আৰু পোৱালি নিদিয়ে। যদি ধৰ আপোনালোকৰ ডেট, এইটো মোৰ ডেট আছিলে 24 তাৰিখ, আজি হ'লগৈ 29 তাৰিখ। মোৰ চিন্তাই হৈছিলে কি বা হয় কি বা নহয়। ভগৱানে কৃপাত আজি দিব চাগে সম্ভৱ। মানে যদিও ডেট মানে পাৰ হৈ যায়, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব লগা বিষয় নহয়, চিন্তা কৰিব নালাগে। খালি আপোনালোকে গাখীৰটো টানি চাব। যদি গাখীৰ ওলায় তেতিয়াহ'লে ভাবিব যে আজি ধৰ 12 ঘণ্টাৰ ভিতৰত পোৱালি দিব। আৰু যদি গাখীৰ নোলায় তেতিয়াহ'লে ভাবিব আৰু 24 ঘণ্টাৰ ভিতৰত পোৱালি নিদিয়ে। এইটো মই ধৰ এটা মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক কৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই সকলো দেখুৱাই যাম। এতিয়া সন্ধিয়া 7 বাজিছে। এতিয়া পোৱালি দিব ওলাইছে আৰু আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে গাভিনী গাহৰি গাভিনী অৱস্থাত আপোনালোকে কি ভিটামিন ইউজ কৰে। মই বন্ধুসকল চাকোফাইল ইউজ কৰোঁ আৰু কেলছিয়াম অষ্ট্ৰবেট ইউজ কৰোঁ। অধিক সংখ্যক পোৱালি পাবলৈ আপোনালোকে এই দুটা বস্তু ইউজ কৰিব পাৰে, ইউজ কৰি চাব পাৰে। মই ইউজ কৰি পেলাই মানে সুফল পাইছোঁ আৰু সেইবাবে মই আপোনালোকক কৈছোঁ, আপোনালোকে ইউজ কৰি চাব পাৰে। বহুত ভাল ভিটামিন। চাকোফাইলটো আপোনাৰ গাভিন অৱস্থাৰ পৰা একদম পোৱালি অৱস্থাৰ পৰা খুৱাব পাৰে আপোনালোকে। একদম আপোনালোকে ধৰ পোৱালি দানা খোৱাৰ পৰা একদম গাভিন অৱস্থা পোৱালি দিয়ালৈকে চাকোফাইলটো আপোনালোকে ইউজ কৰিব পাৰে। বহুত ভাল ভিটামিন হয়। আৰু লগতে কেলছিয়াম ইউজ কৰিব। মানে যদি আপোনালোকক অধিক সংখ্যক পোৱালি লাগে, ভাল যদি গ্ৰ'থৰ পোৱালি লাগে, সুন্দৰ গ্ৰ'থৰ পোৱালি হৈছে। সুন্দৰকৈ গাখীৰ খাই আছে মাকৰ। কি ফাইট, বাপা বেয়া যুদ্ধ কৰি থাকে। বা ওলাইছেহে মাত্ৰ, দুনিয়াত যুদ্ধ লাগিলে। বাপা লাহে লাহে খা।